নমস্কাৰ নৱনীতা কিটচেন এণ্ড ব্লগ চেনেলৰ উন্নতি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে বুঢ়া বা পকা ভাতকেৰেলা পেলাই দিয়ে নেকি? আজি এইটো ৰেচিপি দেখিলে নিশ্চয় নেপেলাই। তেনেহ'লে আহকচোন, মই ভাতকেৰেলা প্ৰথমতে কাটি লওঁ। এতিয়া ভাতকেৰেলাটো মই দীঘল দীঘল মিহি মিহিকৈ পাতল পাতলকৈ কাটি ল'লোঁ। ইয়াতে এতিয়া মই গুটিখিনি এটা আঁতৰাই ল'ম পানীত। তাৰপিছতে ইয়াতে মই এটা আলু এটা দীঘল দীঘলকৈ কাটি লৈছোঁ। ইয়াতে মই আৰু ভাতকেৰেলা দিম, কাৰণ এটা ভাতকেৰেলাই কম হ'ব। মই এইটো কাটিহে দেখাই দিছোঁ। তাৰপিছত এডোখৰ মই নাৰিকল লৈছোঁ। নাৰিকলডোখৰ মই 3 চামুচমান খোৱাৰ জোখত ৰুকি ল'ম। গোটেইডোখৰ নাৰিকল নালাগে। তেনেহ'লে আহকচোন কেনেদৰে বনালোঁ চাওঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকিব। এতিয়া এখন কেৰাহীত মই তেল দি দিছোঁ। তেলতে মই কেইটামান ক'লা জিৰা দিছোঁ আৰু নাৰিকলখিনি দি দিছোঁ। নাৰিকলখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এতিয়া ইয়াতে মই ভাতকেৰেলাখিনি দিলোঁ আৰু জোখমতে হালধি আৰু নিমখ দিছোঁ। ইয়াতে মই কেইটামান কেঁচা জলকীয়া দি দিছোঁ আৰু এইখিনি ভালদৰে এতিয়া লৰাই ল'ম। সেইদৰে যদি নাই খোৱা খাই চাবচোন আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এইখিনি মই এতিয়া কম জুইত 10 মিনিটমানৰ কাৰণে ঢাকন দি ভাজি থাকিম। এইখিনি মোৰ আধা সিজিয়ে গৈছে আৰু 2 মিনিটমান পিছত হৈ যাব, কাৰণ অকণমান লাগি ধৰিলে ভাল লাগে। আৰু এইদৰে খাই চাবচোন আপোনালোকে। আজি মোৰ এই ভাতকেৰেলা ৰেচিপিটো কেনেকুৱা লাগিলে প্লিজ জনাবলৈ নাপাহৰিব। আৰু যিসকল নতুন ভিডিঅ' আছে মোৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। শেষত মই অকণমান ভোট জলকীয়া দি দিছোঁ, কাৰণ ভোট জলকীয়া দিলে চেণ্টটো ভাল লাগে। এইখিনি মোৰ হৈ গৈছে, চাওকচোন ইমান ধুনীয়া হৈছে। আপোনালোকে খাই চাব। তেনেহ'লে আজিলৈ আহোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। পুনৰ এটা নতুন ৰেচিপি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। বাই বাই।